নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে অসমীয়া শিক্ষামূলক চেনেল জব নিউজ আছামলৈ। তো বন্ধুসকল, আজিৰ দিনটোত চাকৰি খবৰ লৈ আহিছোঁ। অসমৰ শিক্ষা বিভাগক 241টা পদ মুকলি হৈছে। কেনেকৈ আবেদন কৰিব, বয়সৰ সীমা, দৰমহা কিমান, আজি সকলো কথা এই ভিডিঅ'টোত ক'ম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা চাব। তো বন্ধুসকল, পদসমূহ ডিষ্ট্ৰিক্ট ৱাইজ ভাগ কৰি দিয়া হৈছে। বৰপেটাত 33টা, শিলচৰত 19টা, দৰঙত 4টা, ধেমাজিত 3টা, ধুবুৰীত 11টা, ডিব্ৰুগড় 6টা, গোৱালপাৰা 8টা, গোলাঘাটত 14টা, কামপুৰত 7টা, লখিমপুৰত 2টা, মৰিগাঁৱত 17টা, নগাঁৱত 30টা, নলবাৰীত 26টা, শিৱসাগৰত 24টা, শোণিতপুৰত 29টা। চেলাৰী হ'ব 14,500ৰ পৰা 60,500লৈ। গ্ৰেড পে আছে 8,700। এলিজিবিলিটি হৈছে গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট। এজ লিমিট হৈছে 18ৰ পৰা 40লৈ। চাৰ্চ কৰক DSE চাৰ্চ কৰিলে আপোনাৰ ওপৰৰ যিটো লিংক আহিব সেইটো লিংকত ক্লিক কৰিব। ক্লিক কৰিলে আপোনাক ইয়াত লিখা আছে এপ্লাই অনলাইন ফৰ পষ্ট গ্ৰেজুৱেট টিচাৰ সংস্কৃতিক আণ্ডাৰ হাই স্কুল এডুকেশ্যন। ক্লিক হাৰ টু এপ্লাইত ক্লিক কৰিব। চাওক পেজ খুলি গ'ল। ইয়াত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। তাৰপিছত আপুনি একচেপ্ট এণ্ড কণ্ডিশ্যনত ক্লিক কৰিব। একচেপ্ট এণ্ড কণ্ডিশ্যনত ক্লিক কৰিলে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি ফৰ্মটো লগ ইন কৰিব। লগ ইন কৰি আপুনি এপ্লাই কৰিব পাৰিব।